Hi everyone! দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু এই ক্লিপছবিলাক আছিলে প্ৰথম বহাগৰ দিনাখনৰ আৰু সেইদিনাখন আমি ধুনীয়াকৈ সাজি কাচি ৰীল বনাইছোঁ গোটেইকেইজনী একদম লাল পৰি হৈ মানে ৰঙা ৰঙা মেখেলা চাদৰ পিন্ধিছোঁ আৰু গোটেইকেইজনী আমি মানে আমাৰ ট্ৰেডিশ্যনেল অৰ্নামেণ্টছ পিন্ধিছোঁ গোটেইকেইজনী মানে আমি চাৰিজনী দেই মাক জীয়েককেইজনী তাৰপিছত আমাৰ লিটিল ব্লগাৰে ছাগলী দুজনীৰ লগতো ভিডিঅ' বনালে ফটো উঠিলে তাৰপিছত এইফালে আমি চাই আছোঁ ৰীণাৰ বিয়াৰ ফটোবিলাক আৰু এয়া চাব পাৰে ৰীণাৰ বিয়াৰ ফটো চবেই চাই আছে আৰু তাৰপিছত সন্ধিয়া আমি ওলালোঁ নিউ দুধনৈলৈ তাতে এটা আছিলে অনুষ্ঠান আৰু লগতে সাংস্কৃতিক সন্ধিয়া আছিলে আৰু এটা নৃত্য প্ৰতিযোগিতা আছিলে আৰু নৃত্য প্ৰতিযোগিতাখনত মোকো এজনী জাজ হিচাপে নিমন্ত্ৰণ জনাইছিলে সেইকাৰণে কমিটিখনক ধন্যবাদ জনালোঁ আৰু লগতে আছিলে আমাৰ ঋতু আৰু প্ৰাণজিত তাৰপিছতে এয়া মঞ্চ উদ্বোধন হৈ গ'ল আৰু আমাকো সম্বৰ্ধনা জনালে তাৰপিছত আমি নিজৰ নিজৰ কামত বহি গ'লোঁ কিন্তু মানে প্ৰদৰ্শনীমূলক নৃত্যটোতো লাগিবই যিহেতু গাঁৱৰ ল'ৰা ছোৱালীখিনি আৰু লগতে মহিলাখিনিয়ে কম্পিটিশ্যনত ভাগ নলয় তেওঁলোকে প্ৰদৰ্শনীমূলক নৃত্য প্ৰদৰ্শন কৰিলে বহুত ভাল লাগিলে মহিলাকেইজনীৰ সাহস দেখি আৰু তেওঁলোকে ধুনীয়াকৈ মডেলিং কৰিলে গোটেই মহিলাখিনি লগ হৈ বহুত ভাল লাগিছে মডেলিংখিনিও ধুনীয়াকৈ মানে ইমান ধুনীয়াকৈ কৰিছে আৰু ইমান সাহস কোনেও মানে লাজ কৰা নাই ভয় কৰা নাই ফুল কনফিডেঞ্চত মানে বহুত ভাল লাগিছে এনেকুৱা হ'ব লাগে মানুহ ফূৰ্তিবাজ হ'ব লাগে জীৱনৰ যিখিনি দিন আছে ভালকৈ হাঁহি মাতি ফূৰ্তি কৰি কটাব লাগে আৰু তাৰপিছতে হৈ গ'ল প্ৰতিযোগিতাখন আৰম্ভ আৰু এজনী এজনীকৈ কণ্টেষ্টেণ্ট আহি আছে পাৰফৰ্ম কৰি আছে আৰু এয়া গ্ৰুপ ডান্স এটাই মাত্ৰ আছিলে সেইটো কাৰণে বেয়া লাগিছে ইমান ধুনীয়া ডান্স কৰিছে কিন্তু কম্পিটিশ্যনত নপৰিলে তাৰপিছত আমাৰ ডান্স কম্পিটিশ্যনটো শেষ হ'ল আৰু ডান্স কম্পিটিশ্যন শেষ হোৱাৰ পাছত আছিলে আমাৰ পুলক নিশাচৰৰ গীতৰ শৰাই মানে কমেডি আৰু তাৰ লগতে গানখিনি তাৰ অনুষ্ঠান আছিলে আৰু এয়া ষ্টেজত পুলক নিশাচৰে গান গাই আছে তাৰপিছত আমাৰ মানে লিটিল ব্লগাৰে তাক বান্দৰবোৰে প্ৰেম কৰে গানটো ৰিকুৱেষ্ট কৰিব গৈছিলে লাষ্টত ৰিকুৱেষ্ট কৰিব গৈ তাই নিজেহে ফচিলে মানে তাইক মাতিলে ষ্টেজত গান গাবলৈ আৰু এইফালে আমি ৰখি আছোঁ আৰু এয়া তাই ষ্টেজত উঠিল তাইক মাতিছে যিহেতু গান গাবলৈ আৰু আমি ঋতু আৰু ময়ো পূৰা এনজয় কৰি আছোঁ আৰু এইফালে তাই যিখিনি পাৰে গান গাইছে আৰু প্ৰথমবাৰ এনেকৈ ষ্টেজত তাই গান গাইছে তাকো পুলক নিশাচৰৰ লগত তাই মানে ডাই হাৰ্ট ফেন হয় পুলক নিশাচৰৰ তাৰপিছতে তাইক কমিটিৰ ফালৰ পৰা সম্বৰ্ধনা জনালে লগতে 500 টকা দিলে তাই বহুত ফূৰ্তি পাইছে আৰু বেলেগ একদম এটা ইম'চনেল হৈ গৈছিলে আৰু তাৰপিছতে এয়া আমিও পূৰা এনজয় কৰি আছোঁ আৰু পুলকৰ লগত ফটো উঠিলে ফাৰ্ষ্ট টাইম ইমান মানে লেভেল কেতিয়াও পুলকৰ লগত ফটোৱে উঠা নাছিলে সেইদিনাখনহে ফটো উঠিলে আৰু এইফালে আমিও মাক জীয়েক পূৰা দুইটাই গ'লোঁ কাৰণ সকলোকে মাতি আছে আৰু এয়া বাবু চাব পাৰে কি ডান্স তাৰ আৰু এইফালে ক'ৰ পৰা যে ইজনীয়ে থৰকা পালে আমি থৰকা বুলি কওঁ আপোনালোকে কি বুলি কয় যিটো বিহুত ব্যৱহাৰ হয় মুঠতে প্ৰগ্ৰামখন ইমান ছুপাৰ ডুপাৰ হিট হৈছে কি ক'ম বহুত ভাল লাগিছে মানে বহাগৰ প্ৰথম দিনটো ধুনীয়াকৈ গ'ল আৰু আশা কৰোঁ এই গোটেই অসমীয়া নৱবৰ্ষটো আমাৰ সকলোৰে ভালে কুশলে যায় আৰু এনেকৈ মই গোটেই বছৰটোতে যিখিনি পাৰোঁ ভিডিঅ' দি থাকিম আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ফেচবুক পেজটো আপোনালোকে এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি দিব থেংক ইউ ছ' মাছ